guys, welcome back to our channel SB Creation. আশা কৰো সকলো ভালে আছে, আমাৰো ভাল। আৰু মোৰ স্কুলত মই যোনখন স্কুলত পঢ়ি আহিছিলো সেইখন স্কুলত আজি প্ৰাক্তন ঢলৰসত সমাৰোহ মানে 5 ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল। ভিডিঅটো মই পিছত পোষ্ট কৰিছো। পাতিছিলে সেই কাৰণে ভাবিলো এই ভিডিঅটো শেয়াৰ কৰো, যেহেতু মই এখন স্কুলত পঢ়ি আহিছো, বহুত স্মৃতি জড়িত হৈ আছে। গতিকে আপোনালোকে আশা ৰাখিলো ভিডিঅটো ভাল পাব চাই থাকক। এয়া হৈছিলে সাংস্কৃতিক শোভাযাত্ৰা। মই অৱশ্যে ইমান সোনকালে যোৱা নাছিলো, অকমান দেৰি হ'ল যাওঁতে, কাৰণ সিদিনা সানডে আছিলে। কাপোৰ কানি ধুই মেলি যাওঁতে, কাৰণ সানডে দিনটোৱে পাওঁ আৰু ন। এইখিনি সাংস্কৃতিক শোভাযাত্ৰা তেনেকৈ ঝুমুৰ দৌল উলিয়াইছিলে আৰু বিভিন্ন বিহু এইখিনি দেখুৱাইছিলে। গতিকে চাই থাককচোন ভিডিঅ'টো, ভাল পাব চাই আশা কৰিলোঁ। সকলোৰে স্কুলীয়া জীৱনটো বহুত বেছি স্মৃতি থকা হয়। মোৰো তেনেকৈ স্কুলখনৰ লগত বহুত বেছি স্মৃতি জড়িত হৈ আছে। বহুত ভাল লগা স্মৃতি, বহুত বেয়া লগা স্মৃতিও আছে কিছুমান। তেনেকৈ এইখনৰ স্কুলতে মই পঢ়ি আহিছোঁ ক্লাছ 5ৰ পৰা ক্লাছ 10লৈকে। সেইকাৰণে আজি ভাল লাগিছিলে। ময়ো গৈছিলোঁ, বেছি সময় নাথাকিলোঁ, 1-2 ঘণ্টামান থাকিলোঁ। আৰু মোৰ লগৰখিনিকো ইমান বেছি লগ নাপালোঁ। এজনীয়ে আহিছিলে অকল, মোৰ ভাল বান্ধৱী বৰ্ণালী, তাই আৰু ল'ৰা দুটাক এনেকৈ লগ পালোঁ। বেছি সিহঁতি মানে নাই অহা আমাৰ বেষ্টৰ সোপা। বাকীবোৰ আহিছে, বহুত বয়সীয়াল মানুহো আহিছে। এইফালে চাওকচোন বিহু এনেধৰণে। আপোনালোকে ভিডিঅ'টো উপভোগ কৰক। খাবলৈ মই চেষ্টা কৰিম।
আশা ৰাখিছোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে যদি আপোনালোক ঢলৰসতীয়ান হয় তেতিয়া শ্বেয়াৰ কৰি দিব